লখিমপুৰৰ এই পুখুৰীৰ বিষয়ে সকলোৱে জানে বুলি ভাবে, কিন্তু ইয়াৰ আচল সত্যটো আপুনি জানেনে? এয়া কেৱল ইপাৰৰ পৰা সিপাৰ মনি নোপোৱা পুখুৰী নহয়, ই দৰং ৰাজ্যৰ প্ৰতিষ্ঠাৰ ইতিহাসৰ লগত জড়িত এই পুখুৰী। ইয়াৰ লগত জড়িত হৈ আছে ইয়াৰ মানুহৰ আৱেগ অনুভূতি। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ, আমাৰ চেনেল PJ দুনিয়াত আপোনাক স্বাগতম জনাইছোঁ। আজি আহিছোঁ দৰঙৰ ঐতিহ্যমণ্ডিত পুখুৰী লখিমপুৰলৈ। এই ভিডিঅ'টোৰে আমি জানিম ইয়াৰ মীন পালন, নৌকা বিহাৰ, ফিচিং কম্পিটিশ্যন, পিকনিক স্পটকে ভিতৰ কৰি ইয়াৰ চাৰিওফালৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ লগতে দৰং ৰাজ্যৰ প্ৰতিষ্ঠাকে ভিতৰ কৰি ইয়াৰ ইতিহাস। চ' ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু ভাল পালে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰিও জনাব। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ গাঁও। এই গাঁৱতে ঐতিহাসিক লখিমপুৰ পুখুৰী অৱস্থিত। লখিমপুৰ আঞ্চলিক মীনমহল সমিতিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই পুখুৰীৰ মাটিকালিৰ ভিতৰত পানীৰ ভাগত আছে 120 বিঘা, পাৰ ভাগ 75 বিঘা আৰু দীঘল হিচাপে চালে 648.6 মিটাৰ আৰু পুতল হিচাপে 427.7 মিটাৰ। ইয়াৰ পূবৰ ফালে বালিপোতা গাঁও, পশ্চিমে ভকতপাৰা গাঁও, উত্তৰে কাইঠপাৰা গাঁও আৰু দক্ষিণে চাকুৱাপাৰা গাঁও। আজি আপোনালোকক দৰং ৰাজ্যৰ প্ৰতিষ্ঠা আৰু ঐতিহাসিক লখিমপুৰ পুখুৰীৰ ইতিহাসৰ বিষয়ে ক'ম। ঐতিহাসিকভাৱে প্ৰসিদ্ধ কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল মহাবীৰ চিলাৰায়। তেখেতৰ পৰিণাতি তথা পৰীক্ষিত নাৰায়ণৰ পুত্ৰ বালিনাৰায়ণে পিতৃ ৰাজ্য হেৰুৱায় আৰু সেই সংঘাতত তেখেত আক্ৰান্ত হয়। তেখেতৰ ককাক ৰঘুনাৰায়ণৰ লগত স্বৰ্গদেউ প্ৰতাপ সিংহৰ মিত্ৰতা আছিল আৰু সেই মিত্ৰতা সুঁৱৰিয়ে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ওচৰত তেখেতে গৈ সহায়ৰ হাত বিচাৰিছিল। সেইবাবে স্বৰ্গদেউ প্ৰতাপ সিংহই দৰং ৰাজ্য প্ৰতিষ্ঠা কৰি 1614 খ্ৰীষ্টাব্দৰ 7 মাৰ্চ তাৰিখে বলিনাৰায়ণক ধৰ্মনাৰায়ণ নাম দিয়ে আৰু দৰং ৰাজ্যৰ প্ৰথম ৰজা পাতে। ইয়াৰ এটা কামাখ্যা দেৱালয় আছিল। সেই সময়ত শ্ৰী শ্ৰী কামাখ্যা মঠ দেৱালয়ৰ মূল বিগ্ৰহটো মাটিৰ তলত পোত গৈ আছিল আৰু সেই ঠাইখন ডাঠ হাবি জংঘলে আৱৰি ৰাখিছিল। সেই ঠাইখনলৈ ৰজা ধৰ্মনাৰায়ণ হাতীত উঠি চিকাৰ কৰিব গৈছিল। বিগ্ৰহটো পোত গৈ থকা স্থানৰ ওপৰেদি ৰজাৰ হাতী পাৰ হৈ যাব নোখোজাত ৰজাৰ মনত কৌতূহলৰ সৃষ্টি হয়। ৰজা ধৰ্মনাৰায়ণে ৰাজধানী হাউলি মোহনপুৰৰ পৰা ৰাজজ্যোতিষী মাতি আনি ঠাইখন পৰীক্ষা কৰাত শক্তিপীঠ পোত গৈ থকাটো প্ৰমাণ হয় আৰু লগে লগে তেখেতে হাবি জংঘল পৰিষ্কাৰ কৰাই শক্তিপীঠটো উদ্ধাৰ কৰে। শক্তিপীঠ উদ্ধাৰ কৰা নিশা সপোনত দেৱী মা কামাখ্যাই সেই স্থানত শক্তিপীঠটো প্ৰতিষ্ঠা কৰি পূজা অৰ্চনাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে ৰজাক নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ শিৰোধাৰ্য কৰি ৰজাই খেৰখেৰীয়াৰ পৰা ধনেশ্বৰ ৰাভা নামৰ এজন নিৰ্মাণ কাৰিকৰী এগৰাকীক মাতি আনি মঠটি নিৰ্মাণ কৰে। দেৱীৰ নিৰ্দেশ মতেই ভগ্ন মঠ দৰ্শনাৰ্থে নীলাচল পাহাৰৰ পৰা অহা 16 বছৰীয়া তান্ত্ৰিক ব্ৰাহ্মণ লক্ষ্মীনাথক মঠৰ পূজাৰী হিচাপে নিয়োগ কৰে। এবাৰ ৰজা ধৰ্মনাৰায়ণৰ লগত স্বৰ্গদেউ প্ৰতাপ সিংহ মঠলৈ আহি দেৱীৰ কোপ দৃষ্টিত পৰে আৰু তেখেতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়। সৌভাগ্যবশতঃ পূজাৰী লক্ষ্মীনাথৰ চিকিৎসাত স্বৰ্গদেউ ৰোগমুক্ত হয়। চিকিৎসা কালত তেখেতে পানীৰ অসুবিধা অনুভৱ কৰিছিল আৰু এই অভাৱ দূৰ কৰিবলৈ জয়সাগৰৰ দৰে বৃহৎকাৰ পুখুৰী খন্দাবলৈ ৰজা ধৰ্মনাৰায়ণক পৰামৰ্শ দিয়ে। ৰজা ধৰ্মনাৰায়ণেও এই পৰামৰ্শ অনুসৰি 195 বিঘা মাটিকালিৰ লখিমপুৰ পুখুৰী খন্দায় আৰু পুখুৰীৰ পৰা মন্দিৰৰ বিগ্ৰহলৈ পকী নলেৰে পানী অহা যোৱাৰ ব্যৱস্থা কৰি দিয়ে। তদুপৰি পূজাৰী লক্ষ্মীনাথক মঠৰ কাষতে দেৱোত্তৰ মাটি দান কৰি সংস্থাপিত কৰে আৰু লক্ষ্মীনাথৰ নামেৰে ঠাইখনৰ নাম লক্ষীপুৰ ৰাখে। কালক্ৰমত লক্ষীপুৰ নামৰ অপভ্ৰংশ হৈ লখিমপুৰ আৰু পুখুৰীটোৰ নাম লখিমপুৰ পুখুৰী হিচাপে জনাজাত হৈ পৰে। এয়া লখিমপুৰ আঞ্চলিক মীনমহল সমিতি, এখন হ'ল সমবায় সমিতি। 1979 চনত দৰং জিলাৰ লখিমপুৰ অঞ্চলৰ মানুহে লগ হৈ লখিমপুৰ আঞ্চলিক মীনমহল সমিতি গঠন কৰে।
ইয়াৰ মূল উদ্দেশ্য আছিল সুদীৰ্ঘ কাল ধৰি ডাঠ পিটনিৰে পৰিপূৰ্ণ হৈ পৰিত্যক্ত অৱস্থাত থকা লখিমপুৰ পুখুৰীৰ উন্নয়ন, পুখুৰীত মীন পালন আৰু গ্ৰাম্য পৰ্যটন বৃদ্ধি কৰা। পিছত 1990 চনত চৰকাৰী মীন বিভাগ আৰু গাঁওবাসীৰ সহযোগত পুখুৰীখন সংস্কাৰ কৰা হয় আৰু তেতিয়াৰ পৰাই পুখুৰীত মীন পালন কৰা হয়। এই সমিতিখনে মাছ কাছৰ জৰিয়তে গাঁওবাসীক উপাৰ্জনৰ সুযোগ দিয়ে আৰু বহু মানুহক আত্মনিৰ্ভৰশীল কৰি তুলিছে। ইয়াৰ লগতে JLG, SHG, চেল্ফ হেল্প গ্ৰুপ আদি কৰি সমাজ সুসংগঠিত কৰি দিছে। কৃষি, হাঁহ মুৰ্গী পালন, গৰু পালন, হেণ্ডলুম আদিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়। মহিলা সবলীকৰণ আৰু স্বনিযুক্তি বৃদ্ধি কৰা, মাটি আৰু পানী সংৰক্ষণৰ কাম কৰা, প্ৰশিক্ষণ, কৰ্মশালা আৰু দক্ষতা বিকাশৰ ব্যৱস্থা কৰা ইত্যাদি আদি বহুত সুন্দৰ কাম কৰি গৈছে। সেয়ে মীনমহল কমিটি কেৱল মাছ কাছ পালন কৰা কমিটিয়ে নহয়, ই এটা সম্পূৰ্ণ গ্ৰাম্য উন্নয়ন মডেল হৈ পৰিছে। লখিমপুৰ মীন পালন সমিতিয়ে ইয়াতে মীন পালন কৰে। ইয়াতে আপোনাৰ দক্ষিণ পাৰৰ ফালে যদি আহে, ইয়াতে সৰু সৰু পুখুৰীবোৰো দেখা যায়। এইবোৰতে তেওঁলোকে কেতিয়াবা কি কৰে, মীনৰ পোনাবিলাক মেলি দিয়ে আৰু অলপ ডাঙৰ হ'লে ডাঙৰ পুখুৰীটোত এৰি দিয়ে। আকৌ ঠিক তেনেদৰে যেতিয়া পুখুৰীত মাছ মাৰে, তেতিয়াও ইয়াতে তেওঁলোকে মাছবিলাক ধৰি আনি ইয়াতে জমা কৰি থৈ দিয়ে আৰু সময়ত তেওঁলোকে বজাৰলৈ লৈ যায়। ইয়াত মীন পালনৰ উপৰিও এখন ডাঙৰ ফিচিং কম্পিটিশ্যন আয়োজন কৰি আহিছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা লোকবোৰ আহি এই কম্পিটিশ্যনত ভাগ লয়। ইয়াত বুটিং কৰাৰো সুবিধা আছে। ইয়াত উঠি গোটেই পুখুৰীটোৰ এপাক মাৰি ইয়াৰ আনন্দ ল'ব পাৰে। দাদা, এটা নাওটো উঠিব পাৰি নেকি? নৌকা বিহাৰ কৰিব পাৰি? হয়। দাদাৰ এটা চমু পৰিচয় ল'ম। দাদা সীমান্ত ডেকা। হয়, আপোনাৰ ঘৰ ইয়াতে? হয়। আৰু এই সংগঠনৰ লগত জড়িত? সংগঠন মানে কি, এইটো সমিতিৰ লগত জড়িত? হয় হয়। নাও চাও চলাই? হয়। নাও কেনেকৈ কি? হয়। হয়। কিমান সময় উঠিব পাৰি? 15 মিনিটত 30 টকা? 25 টকা। আৰু এক পাক ঘূৰাই দিয়ে এজনৰ 30 টকা। হয়। কিমান সময়? গোটেই এক পাক ঘূৰাই আৰু? হয় হয় হয়। ঠিক আছে দাদা, ধন্যবাদ। হয়। এয়া পুখুৰীৰ ছাইডৰ ৱাল, চাৰিওফালে ৱাল আৰু ছাইডে ছাইডে গছ। কি ধুনীয়া পৰিৱেশ, সঁচাই পিকনিক খাব আহিব, ধুনীয়া জেগা। নৱেম্বৰৰ লাষ্টৰ পৰা ডিচেম্বৰ, জানুৱাৰীত একদম পিকনিক খোৱা মানুহেৰে ভৰপূৰ হৈ থাকে। সেইবাবে এই নীতি নিৰ্দেশনা 150 টকাকৈ এণ্ট্ৰি ফিজ দিব লাগে প্ৰত্যেক গাড়ীয়ে। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল? লাইক আৰু কমেণ্ট কৰি জনাব আৰু বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।